প্ৰিয় বিদ্যাৰ্থীগণ ষ্টুডেন্টছ হেল্পাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমাৰ বিষয়বস্তু হৈছে আমি কিদৰে আমাৰ হাতৰ আখৰবোৰ ধুনীয়া কৰিব পাৰোঁ। মই মোৰ জীৱনত যিমানটা ল'ৰা ছোৱালী লগ পাইছোঁ বা ত্ৰিপুৰা হওক অসমত হওক আৰু বেলেগ বেলেগ জেগাৰ এটা বস্তু প্ৰায় দেখা যায়, হেণ্ডৰাইটিংবোৰ সিহঁতে ধুনীয়া কৰিব বিচাৰে। আৰু হেণ্ডৰাইটিং এটা কথা হৈছে কি, এই হেণ্ডৰাইটিঙে কি কৰে আমাৰ বিদ্যাৰ্থী জীৱনত এটা গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে। অৰ্থাৎ আমি যিমানেই কষ্ট নকৰোঁ কিয়, কিন্তু যেতিয়া নেকি আমাৰ হেণ্ডৰাইটিংবোৰ ধুনীয়া নহয়, আমাৰ কষ্ট যেন ব্যৰ্থ যায় বা আমি আমাৰ ইচ্ছা অনুসাৰে আমি ফল নাপাওঁ আৰু আমি ব্যৰ্থ হৈ পৰোঁ। সেইকাৰণে আমাৰ এইটো খুবেই দৰকাৰী হৈ পৰে, খুবেই গুৰুত্বপূৰ্ণ হৈ পৰে আমি আমাৰ হাতৰ আখৰবোৰ ধুনীয়া কৰিব লাগে। এইখিনিতে মই কেইটামান ষ্টেপছ, আই ৱান্ট টু গিভ ইউ সাম ষ্টেপছ, মই কিছুমান পদক্ষেপ তোমালোকক আগবঢ়াব বিচাৰিম যাৰ দ্বাৰাই তোমালোকে তোমালোকৰ হেণ্ডৰাইটিংবোৰ ধুনীয়া কৰিব পাৰা। প্ৰথম কথা হৈছে কি, তোমালোকে তোমালোকৰ এটা ষ্টাইল, এটা ৰূপ, এটা ষ্টাইল তোমালোকে বাছি ল'বা। ইটছ ভেৰি ইম্পৰ্টেণ্ট, এইটো খুবেই দৰকাৰী কথা। কাৰণ আমি জানো যেতিয়া আমি আমাৰ বিদ্যাৰ্থীবিলাকক, আমাৰ শ্ৰেণীত পঢ়া যিবিলাক ল'ৰা ছোৱালী আছে বা আমাৰ বন্ধু বৰ্গবিলাক আছে আৰু অন্যান্য যিবিলাক ল'ৰা ছোৱালী আছে, আমি যেতিয়া সিহঁতৰ হাতৰ আখৰবোৰ আমি চাওঁ তো বেলেগ বেলেগজনৰ বেলেগ বেলেগ হাতৰ আমি লগ পাওঁ বা হাতৰ আখৰ আমি দেখি পাওঁ। কিছুমানৰ আছে বেকাকে লিখে, কিছুমান ডাঙৰকে লিখে, কিছুমান সৰুকে লিখে, কিছুমান ষ্টাইল দি লিখে। তেনেকৈ আমি কি চাইছোঁ, বেলেগ বেলেগ বিদ্যাৰ্থীবিলাকে বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ ধৰণৰ হাতৰ আখৰ অনুসৰণ কৰে বা লিখে। কিন্তু তোমাৰ কাম হৈছে কি, তুমি যেতিয়া হেণ্ডৰাইটিং লিখিব যোৱা বা হাতৰ আখৰ লিখিব যোৱা, প্ৰথম কামটো হৈছে তুমি কি কৰিবা, তোমাৰ এটা ষ্টাইল তুমি বাছি ল'বা। কেনে ধৰণৰ হেণ্ডৰাইটিং লিখি তুমি ভাল পোৱা। ইটছ ভেৰি ইম্পৰ্টেণ্ট, এইটো খুবেই দৰকাৰী কথা। তোমাক বেলেগক অনুকৰণ কৰাৰ দৰকাৰ নাই, বেলেগক ইমিটেশ্যন কৰাৰ দৰকাৰ নাই। প্ৰথম কামটো তুমি কি কৰিবা, তুমি এটা ষ্টাইল বাছি ল'বা। এইটো হৈছে প্ৰথম কাম। মই কি কৈছো আকৌ এবাৰ কম, প্ৰিয় বিদ্যাৰ্থীগণ, প্ৰথম কাম হৈছে তুমি যিহেতু এটা ডাঙৰ কাম কৰিব গৈ আছা, তুমি তোমাৰ হাতৰ আখৰ ধুনীয়া কৰিব গৈ আছা, তেনেহ'লে প্ৰথম কামটো হৈছে তুমি কৰিবা কি, এটা ষ্টাইল তুমি বাছি ল'বা। প্ৰথম হৈছে। দ্বিতীয় কথা হৈছে কি, আমি এটা বস্তু জানো যে আমাৰ শ্ৰেণীত বেলেগ বেলেগ ধৰণৰ কিতাপ থাকে, বেলেগ বেলেগ ভাষাৰ কিতাপ থাকে, হয়নে? ইংৰাজী কিতাপ থাকে, অসমীয়া কিতাপ থাকে, হিন্দী কিতাপ থাকে, বেংগলী কিতাপ থাকিব পাৰে। তো আমাৰ এতিয়া দ্বিতীয় কথাটো হৈছে কি, আমি সেই ভাষা অনুযায়ী আমি আমাৰ বহীবোৰ নিৰ্বাচন কৰিব লাগে। কাৰণ আমি এটা বস্তু আমি মন কৰিছোঁ, ইংৰাজী লিখোঁতে আমি ইংৰাজী বহী ব্যৱহাৰ কৰোঁ, নহয়নে? আমি হিন্দী লিখোঁতে হিন্দী বহী ব্যৱহাৰ কৰোঁ, নহয়নে? আমি যদি বেংগলী লিখোঁতে বেংগলী বহী ব্যৱহাৰ কৰিম। তো এনেদৰে তুমি যিটো ভাষা লিখিব গৈ আছা বা যিটো ভাষাত তুমি অভ্যাস কৰিব গৈ আছা, সেই ভাষাটোৰ এটা যাৱতীয় এখন বহীৰ দৰকাৰ হ'ব তোমাক। সেইকাৰণে তুমি কি কৰিবা, তুমি এখন বহী নিৰ্বাচন কৰি ল'বা। ইটছ ভেৰি ইম্পৰ্টেণ্ট। প্ৰথম কথা মই বিদ্যাৰ্থীগণক পুনৰাই সোঁৱৰাই দিওঁ। প্ৰথম কথাটো মই কৈছিলোঁ, নিজৰ এটা ষ্টাইল বাছি ল'বা, কেনে ধৰণৰ আখৰ লিখি তুমি ভাল পোৱা। দ্বিতীয় কথা হৈছে কি, তুমি ঠিক কৰিবা এখন বহী, যিখন বহীত তুমি অভ্যাস কৰিব গৈ আছা। থাৰ্ড কথা হৈছে কি, এটা সময় ঠিক কৰি ল'বা। কাৰণ কোনো এটা কামে আমি যেতিয়া সময়মতে যেতিয়া আমি কৰি যাওঁ, যিয়ে কাম নহওক কিয় আমি সফল হমেই হ'ম। সেইকাৰণে কথাটো হৈছে কি, আমি এটা সময় নিৰ্বাচন কৰিব লাগে। মই এইটো তোমালোকক বাধ্য নকৰাওঁ যে তোমালোকে ৰাতিপুৱা লিখিবই লাগে বা তোমালোকে গধূলি লিখিবই লাগে বা ৰাতি লিখিব লাগে। মই এনেকুৱা কোনো কথা তোমালোকক নকওঁ। তোমালোকৰ ইচ্ছা অনুযায়ী তোমালোকে এটা সময় বাছি ল'বা। অৰ্থাৎ ৰাতিপুৱাও কৰিব পাৰা, গধূলিও কৰিব পাৰা বা ৰাতিও কৰিব পাৰা। যেতিয়া তোমাক ভাল লাগে এটা সময় নিৰ্বাচন কৰিবা আৰু সেই সময়টোত কমচে কম 15 মিনিট নহ'লে আধা ঘণ্টা হাতৰ আখৰ লিখাত সময় অতিবাহিত কৰিবা। তো আৰু চতুৰ্থ কথা হৈছে কি, এই কামটো যিহেতু এদিনত গঢ় লৈ নুঠে, আমি এই বস্তুটো সদায় মনত ৰাখিব লাগে। যিকোনো কাম এদিনত গঢ় লৈ নুঠে, আমি তাৰ কাৰণে অথক প্ৰয়াস কৰিব লগা হয়। সেইকাৰণে কি হয়, চতুৰ্থ কথা হৈছে কি, আমি অদ্য ব্যৱসায় কৰিব লাগে। আমি বাৰম্বাৰ চেষ্টা কৰিব লাগে। কি এদিনত নহয়, এদিনত হয় নুঠে, আমি বাৰে বাৰে চেষ্টা কৰিব লাগে, আমি কৰিয়ে থাকিব লাগে। যেতিয়ালৈকে আমাৰ আখৰ ধুনীয়া নহয় তেতিয়ালৈকে আমি চেষ্টা কৰিয়ে গৈ থাকিব লাগে, আৰু তেতিয়াহে গৈ কি হ'ব আমাৰ। আৰু অন্তিম কথা হৈছে কি, আমাৰ দৃঢ় মনোবল হোৱা উচিত। কি
আমি এই বস্তুটো আমাৰ চাব লাগিব যে আমি সঁচাকৈ আমাৰ অন্তৰত ইচ্ছা আছে যে আমাৰ হাতৰ আখৰবোৰ ধুনীয়া হ'ব লাগে। প্ৰিয় বিদ্যাৰ্থীগণ, এইখিনিতে মই তোমালোকক বিশেষকৈ 5টা পদক্ষেপ 5টা ষ্টেপ মই আগবঢ়ালো যে তোমালোকে কেনেকৈ তোমালোকৰ হাতৰ আখৰবোৰ ধুনীয়া কৰিব পাৰিবা। প্ৰথম কথাটো হৈছে কি, এটা ষ্টাইল বাছি ল'বা। এটা ষ্টাইল মানে মই এই কথাটোৰ দ্বাৰা এই কথাটো বুজাব বিচাৰিছো যে তোমালোকে বেকাকৈ লিখিবা নে চিধাকৈ লিখিবা নে ডাঙৰকৈ লিখিবা, এইটো তোমালোকৰ ইচ্ছা, কিন্তু এটা ষ্টাইল তোমালোকে বাছি ল'বা, এইটো প্ৰথম কাম। দ্বিতীয়টো হৈছে কি, যিটো ভাষাত তোমালোকে তোমালোকৰ হাতৰ আখৰবোৰ ধুনীয়া কৰিব বিচাৰিছা সেই ভাষা অনুযায়ী তোমালোকে এখন বহি যুগুত কৰি ল'বা। থাৰ্ড হৈছে কি, তোমালোকৰ হাতত এটা সময় হ'ব লাগিব, যিটো সময়ত তোমালোকে সদায় সেই কামটো কৰিবা, সদায় লিখিবা। আৰু চতুৰ্থ কথা হৈছে কি, অধ্যৱসায় কৰা, মানে কি বাৰম্বাৰ চেষ্টা কৰা। আৰু ফাইনেল কথা হৈছে কি, লাগি থকা, দৃঢ় মনোভাৱেৰে আগবাঢ়ি যোৱা। যদি তোমালোকে এইবোৰ কাম যদি কৰা, মোৰ বিশ্বাস তোমালোকৰ হাতৰ আখৰ এদিন নিশ্চয় ধুনীয়া হ'ব আৰু তোমালোকে নিজে আচৰিত হ'বা আৰু ক'বা এইটো কাৰ হাতৰ আখৰ হয়। মানে কি তোমালোকৰ হাতৰ ধুনীয়া হ'ব, আনেও কি কৰিব, তোমাৰ হাতৰ আখৰ প্ৰশংসা কৰিব। আৰু লগতে মই এইখিনিতে কৈ থওঁ, হাতৰ আখৰ যেতিয়া ধুনীয়া হয়, হাতৰ আখৰ ধুনীয়া হোৱাৰ পিছত তোমালোকৰ বহুতো লাভ হয়। প্ৰথম লাভটো কি, তুমি যিটো লিখিছা, যিটো কষ্ট কৰি যে লিখিলা, সেই লিখাখিনি আনে বুজি পাব, এইটো প্ৰথম কথা। দ্বিতীয় কথা হৈছে কি, মানুহে তোমাক প্ৰশংসা কৰিব, মানুহে বিচাৰিব যে তুমি তেওঁলোকৰ বস্তুবোৰ লিখিব লাগে। কি কাৰণে তুমি তেওঁৰ বস্তুবোৰ লিখিব লাগে, কাৰণ তোমালোকৰ হাতৰ আখৰবোৰ ধুনীয়া, সেইকাৰণে কি বুলি কৈছে, তোমাক কি কৰিব, লিখিব দিব। প্ৰিয় বিদ্যাৰ্থীগণ, আশা কৰিছো তোমালোকে এই পদক্ষেপবোৰ অনুসৰণ কৰিবা আৰু অনাগত দিনবোৰত তোমালোকে তোমালোকৰ ধুনীয়া আখৰবোৰ পাই আনন্দিত হ'বা। ধন্যবাদ।